বাইদেউ এই গিফ্টবোৰ ষ্ট'ৰ ৰুমত থৈ দিম। এই ষ্ট'ৰ ৰুমত নালাগে দে, এই পাকঘৰৰ ওচৰত অকণমান খালী জেগা আছিলে যে এই তাতে থৈ দেচোন এতিয়াৰ কাৰণে। আৰু শুনচোন, ওচৰৰ ঘৰ বৰমাহঁত বাহিৰতে বহি আছে, তেওঁলোকক পানী চানী সুধগে, মই আহি আছোঁ বুলি কবি। অ' মা, অথনিৰ পৰা বহি আছোঁ, মোৰ টয়লেট যাব লাগিছে নহয়। এতিয়ানো কেনেকৈ যাবি? এতিয়া মেহেন্দি সোপা লগাইছহে, এতিয়া তই কাপোৰে চম্ভালিবি নে মেহেন্দিয়ে চাবি? অকণমান দেৰি বহিব লাগিব, তাৰপিছতে যাব পাৰিবি। মেহেন্দিখিনি শুকুৱাই নাই, শুকাব লাগিব ন। কি হৈ গ'ল? কি 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 হৈ গ'ল? কি হৈ গ'ল? মূত্ৰ বিসৰ্জন। ঐ মিণ্টু, তোক মই এনেই দৰা ধৰা বনোৱা নাই। মোৰ কণ্ডিশ্যন দেখোন তই জানই, ইমান দেৰি লগাইছে ইহঁতি। মোৰ এতিয়া যাওঁ যাওঁ লাগিছে নহয়, কি কৰোঁ? অলপ দেৰি থাকিলে ইয়াতে হৈ যাব। এই উপায় নাই আৰু, কিনো কৰিবি এতিয়া? ইমান দেৰি লাগিছে, আমিতো ভবাই নাছিলোঁ নহয়। এতিয়াতো নিয়ম চিয়ম কৰিহে গা ধুৱাব, হ'লে হ'ব আৰু, ৰখি দে। এনেও হালধিহে লগাব, কালাৰটো মেচ হৈ যাব। আমাৰ দৰা তাকেইতো, আপোনাক যে কাপোৰযোৰ ইমান খুৱাইছে, মই অথনিৰ পৰা আপোনাকে চাই আছোঁ। বাৰে বাৰে ক'ম বুলি ভাবোঁ, আকৌ কিবা এটা কাম ওলাই যায়গৈ। মোৰহে একেবাৰে ওলোৱা নহ'ল, গম পায়। এই ৰাতিপুৱাৰ পৰা ইমান সোপা কাম ওলালে নহয়, এটা এটাকৈ কৰি থাকোঁতে এই টাইমেই নাপালোঁ। আৰু ঘৰৰ প্ৰথম বিয়া যে, বহুত কাম নাজানোৱে, সেইকাৰণে লোকক সুধি সুধি এটা দুটা কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল। একো নাই, আপোনাকো ধুনীয়াই লাগিছে। হেৰি নহয়, কাপোৰযোৰ মই বহুত আগতেই লোৱা, গম পায়। এই ল'ৰাটোৰ বিয়াতে মানে পিন্ধিম বুলিয়ে লৈছিলোঁ আচলতে। কিন্তু ইহঁতৰ আজিকালি উঠি অহা ল'ৰা ছোৱালী তাহাঁতৰ নিজৰ মৰ্জিতহে বিয়া পাতিব। কেতিয়া বিয়া পাতে আৰু আমি আৰু ভাবিহে আছিলোঁ। কিন্তু ভালেই হ'ল, এতিয়া আৰু নিজৰ হেঁপাহ পূৰাই ভালকৈ ৰেডি হৈ ওলাই আহিব পাৰিছোঁ, হয়নে? পিংকি যে মেকআপটো ইমান ধুনীয়া হৈছে, ক'ৰ মেকআপ আৰ্টিষ্ট আনিছিলে বাৰু? বৰ ধুনীয়া হৈছে। এনেই আমাৰ ছোৱালীজনীটো ধুনীয়া হয়েই, কিন্তু আজি তাক বহুত বেলেগকৈ ধুনীয়া লাগিছে আকৌ দেই। আৰু তাইৰ পিছে মনটো বেয়া নেকি বাৰু? কিবা কথা দুখ লাগি আছে নি আমাৰ ছোৱালীজনী? এবাৰ খবৰ কৰিবচোন, কিজানি ভোকেই লাগিছে দেই। এই নাই এনেকুৱা একো নাই, ৰাতি ভালকৈ খোৱা নহ'লে যে ভাগৰ লাগিছে চাগে। অঁ হয় নেকি? ঠিক আছে বাৰু, মই পটককৈ আহিছোঁ দেই। চুটকেছ এটা উলিয়ালে নে চাই আহোঁগৈ, এটা থাকি গ'ল নিচিনা লাগিছে। অ' মা, এইফালে আহাচোন জল্দি। কি হ'ল মাজনী, মন মাৰি আছা যে? অ' মা, আৰু কিমান সময় লাগিব? মোৰ অথনিৰ পৰা টয়লেট ৰখাই পেট বিষাই গৈছেগৈ। সোনকালে যাব লাগে মোৰ। অ' মাজনী, অলপ দেৰি সহ্য কৰা আৰু, উপায় নাই নহয়। তোমাক এতিয়া জোৰোণ পিন্ধাবলৈ আহিছেহে। এতিয়ানো মই কেনেকৈ কওঁ ছোৱালীজনী ভিতৰলৈ লৈ যাওঁ বুলি? এতিয়া নোৱাৰি নহয়, অকণমান দেৰি থাকা আৰু দেই। মোৰ পূৰ্বজনী ইমান যে ধুনীয়া লাগিছে অ'। ইমাননো মৰম লগা হ'ব লাগেনে? আজি তোৰ লগত ফটো একপি তুলিব লাগিব, নহ'লে বা বুঢ়ীজনী ইমান ষ্টাইল মাৰি অহা কি ফাইদা হ'ব? ঐ কেমেৰামেন, জল্দি আহ। এতিয়া ফটো তুলিব লাগিব। মেইন মানুহৰ ফটো তোলাই নাই দেখোন। এনেকৈ থাকক, ভাল লাগিছে নে কৰ দে, জল্দি কৰ। ভাল লাগিছে যদিহে তুলিবি আকৌ দেই। অঁ এতিয়া ভাল লাগিছে, এনেকৈ থাকক। পুবৰে ৰেডি হৈ থাকিবি। 1 2 3 গো। বৰ ভাল লাগিলে দেই তোৰ লগত ফটো তুলি। আৰু এখন মোবাইলতো লৈ ল'ম ৰ। এই মোবাইলটো লৈ আহোঁ, ক'ত বা থলোঁ। পিংকুৱে চাবলৈ ৰৈ আছে, লৈ আহোঁ দেই। জোৰোণ পিন্ধোৱা কেতিয়া শেষ হ'বগৈ জানো? উপায় নোহোৱা হৈছে দেই। তাতে এই ফটো তুলি থাকিলে আৰু দেৰি হৈ যায়গৈ। কি কৰোঁ জানো? ইফালে পেচাব ৰখাই পেটটো ফুটো হৈ গৈছেগৈ। মানুহে সঁচাকৈ ভাবি চিন্তি বিয়া পাতিব লাগে দেই, বৰ দিগদাৰ। বাইদেউ এবাৰ ইফালে চাইডে ফটো এখন তোলো। নোৱাৰি দেই, তহঁতি যেনেকৈ তুলি থাক। আৰু এইটো চাইডৰ পৰা মোক ধুনীয়া লাগে, সেইকাৰণে এইটো চাইডৰ পৰা তুল। ঐ চাচোন চা, ইমান সোপা ছোৱালী জাক পাতি ৰৈ আছে। কিনো লাগে তাহাঁতক সোধচোন, আৰু যি লাগে দি দে, দেৰি নকৰিবি বুজিছ। মোৰ ইফালে পেটৰ বিষ আৰম্ভ হৈছেহে। এতিয়া যদি বেছি দেৰি থাকোঁ, মোৰ ইয়াতে পেনে হৈ যাব। ডাঙৰ কথা হ'ব নহয় তেতিয়া। সেইকাৰণে তাহাঁতক যি লাগে দি দে, বুজিছ। ৰচোন একো নহয় দে, তই টেবলেট খাই আহিছ নহয়, ইমান একো নহয় পটককৈ। আৰু তাহাঁতৰ ডিমাণ্ডটো যদি মানি লওঁ, তেনেহ'লে তাহাঁতি ভাবিব দৰা ঘৰ মানুহৰ দমেই নাই, অকণমান ৰখাওঁ সেইকাৰণে। চেছে তেনেহ'লে। কিমান দেৰি খুজিবি ন? 5000 খুজিলে হ'ব নেকি? নহ'ব দেই, 5000 ইমান কম খুজিম নেকি? আৰু ইমান গাল ছোৱালী আছোঁ, অলপ দিব লাগিব বেছিকৈ। 30 মানে খুজো নেকি? তেতিয়াহে গৈ 25 মান দিব চাগে। পিছে দৰানো কোনটো, দৰা ধৰানো কোনটো ধৰিবই পৰা নাই ন? ইমান ধুনীয়া লাগিছে দুইটাকে। হ'ব, তই এতিয়াই দৰা ধৰাৰ ওপৰত চকু পেলাব নালাগে, দৰা আদৰি লওঁ আগত দেই। অ' পিংকি, মাজনীটো ৰেডি হোৱা হ'লনে? আহি চাই লহি আকৌ মা। অ' মাজনী, তোক কিমান যে ধুনীয়া লাগিছে অ'। ভাল লাগিছেনে মা? আৰু হেৰি নহয়, পাপাকো মাতা আকৌ। মাজনী, তোৰ কইনা সাজত ইমান যে ধুনীয়া লাগিছে, সঁচাকৈ মই বিশ্বাস কৰিব পৰা নাই। তই কেতিয়ানো ইমান ডাঙৰ হ'লি? শুন ল, তই জীয়ৰী হৈ খোজা শেষৰটো বস্তু তোলৈ আগবঢ়াইছোঁ। আৰু যে কেইটামান মুহূৰ্তৰ পিছতে তই বেলেগ ঘৰৰ হবিগে, ভাবিয়ে বৰ দুখ লাগিছে অ'। পাপা, তুমিনো এতিয়া এইবিলাক কথা কৈ ইম'চনেল কিয় কৰি দিছা? মেকআপটো বেয়া হৈ যাব নহয়। মই সদায় তোমাৰ জীয়েক হৈ থাকিম, এতিয়াও আৰু তেতিয়াও বস্তু খুজি থাকিম। পিছে তুমি মোক ডাইপাৰটো আনি দিলা ন? মোৰ বহুত কষ্ট হ'ল দেই জোৰোণত, এতিয়া আৰু ৰিস্ক ল'ব নোৱাৰোঁ। মাজত ডাইপাৰ পিন্ধি বিয়া হবি? তো জোৰোণত কিমান দেৰি ৰখালা তুমি? এতিয়া যদি মোৰ কাপোৰ চাপোৰ হৈ যায়, মই সেইকাৰণে ৰিস্ক ল'ব বিচৰা নাই। অ' মাজনী, মই ডাইপাৰ আনিব একেবাৰে পাহৰি থাকিম নহয়। এতিয়াতো মই এইটো ডিঅ'ড্ৰেণ্টহে আনিছোঁ। তোমালোকৰ পৰা সঁচাকৈ উপায় নাই দেই, এতিয়া মই কি যে কৰিম? ঐ মিণ্টু, মইতো কৈছিলোঁ নহয় অলপ দেৰি কৰিলে মোৰ পেটটো খেলি কৰিব বুলি। পেটটো গুৰগুৰাব আৰম্ভ কৰিছে অ'। তই বেছিকৈ চিন্তা কৰি আছ, ইমান টেনশ্যন নল'বিচোন। বেছিকৈ চিন্তা কৰি থাকিলেও পেটটো খেলি লাগে। তই বুজাই নাই, চিন্তাৰ কাৰণে হোৱা নাই। মোৰ সঁচাকৈ পেটটো গৰ্বৰ লাগি আছে অ'। কিবা এটা
গোন্ধাই আছে কিবা গোন্ধ পাইছে এইটো আজি আহিলো কিন্তু ধুতিখন মই কেনেকেনো ধুওঁ ধুলেও দেখোন নুশুকাব মই বাৰু ইমান ডাঙৰ বিপদত পৰিব লাগেনে নিজৰ বিয়া দিনাখনে কইনা ঘৰৰ কোনোবাই দেখিলে বৰ ডাঙৰ লাজত পৰিম কি কৰোঁ প্ৰভু কিবা উপায় দিয়া আৰু এইটো দেখোন এটা জিন্স পেণ্ট আৰু মোৰ চাইজৰে হ'ব থেংক ইউ প্ৰভু বঢ়িয়া। ৰ'ব মই দৰা নহয় আৰে মোক আদৰিব নালাগে দৰা আহি আছে ৰ'ব আপোনাৰ ল'ৰাটো বাৰু বিয়াখন পাতিবলৈ আহিবনে বৰ দেৰি লগাইছে দেখোন আহিব দিয়া সি সাৰপ্ৰাইজ দিব আকৌ সেইকাৰণে দেৰি লাগিছে তাৰ সেইটো কোন বাৰু আমাৰ দৰাটোৱে নে আৰে দৰাই দেখোন জিন্স পিন্ধি আহিলে আৰে ধুতিহে পিন্ধিব লাগিছিলে জিন্সনো কিয় পিন্ধিলে কইনা ঘৰৰ পৰা দিয়া নাছিলে হ'বলা তোমালোকে একোৱে নাজানা এইটো আজিকালি দিনৰ ফেশ্বন মই বোলো তুমি জিন্স পিন্ধি আহিবা দেই সবকে সাৰপ্ৰাইজ দি দিবা কেইটা ল'ৰাইনো জিন্স পিন্ধি দৰা সাজি আহে আমাৰ ল'ৰাটো দেখিছা নাই কিমান ষ্টাইল ভালটো বাৰু লাগিছে দেই সঁচাকে ভাল লাগিছে বিয়াখন চাগে অলপ বেছিয়ে ভালকে খাই দিলো চাওচোন মোৰ জিন্সটো পিন্ধি লওঁ পটককে আৰে মোৰ জিন্সটো ক'ত গ'ল কোনে নিলে মোৰ জিন্স বাপেকে দুনিয়া নিচে তাক মই অৱস্থা বেয়া কৰি দিম আহি আছো আপোনাৰ ওচৰতে সেৱা ল'বলৈ ল'ৰাটো আহিছে তাৰ বোলে বিয়া পাতিব মন গৈছে ক্ৰিং প্ৰিং ড্ৰিং ড্ৰিং শুনক না এই বিয়াখন মানে অলপ শ্বৰ্টকাটত পাতি দিবচোন দেই মানে বেছি দীঘলীয়া বিয়া পাতিব মন নাই চবৰ ভাগৰ লাগিছে যে সোনকালে ঘূৰা ঘূৰি হ'ব লাগে সেইকাৰণে অলপ সোনকালে পাতি দিব দেই বিয়াখন শ্বৰ্টকাটত বিয়া পাতিলে পিছে ভেলিডিটিও শ্বৰ্ট হয় নহয় গম পোৱা নে নাই বাপ নালাগে লং কাটতে পাতো মোৰ শ্বৰ্ট বিয়া নালাগে দেই আপোনাৰ কইনা লৈ আনিলো দেই কইনা আপুনি এতিয়া হোমৰ ওচৰত বহিব লাগে আহা আকৌ বহাহি কি হ'ল মইহে জানো মই কিয় থিয় হৈ আছো অকণমান যদি প্ৰেছাৰ পৰে নহয় চেছ আৰু নহয় মই থিয় হৈ বিয়া পাতিম মানে মোৰ কাপোৰযোৰ নোলাব যে ফটোত সেইকাৰণে এতিয়া কইনা আগে দৰা পিছে হাত পাক ল'ব লাগিব কইনা ষ্টাৰ্ট কৰো মই ফটোখিনি দি দিবি হা হোৱাটছএপ কৰি মই মানে ইনষ্টাত ৰিল এটা বনাব ভাবি আছিলো দিম ভণ্টি তুমি বাৰু মোৰ জিন্সটো ক'ৰবাত দেখিছিলা নেকি মানে মই পিন্ধি থকা জিন্সটো কোনোবাই পিন্ধা দেখিছিলা নেকি আপুনি পিন্ধি থকা জিন্সটো আমিনো কেনেকৈ জানিম আপোনাৰ হাফ পেণ্টটোহে দেখিছো জিন্সটো দেখা নাই এই কোনে জানো মোৰ জিন্সটো লৈ গ'ল এতিয়া বিয়াখনত লেংটা হৈ ঘূৰি ফুৰিবলগীয়া হৈছে হেৰি নহয় মই পটককৈ ব্ৰেক এটা লৈ লৈছো দেই 3টা ৰাউণ্ড মৰা হ'ল আৰু 4টাহে আছে আহি আছো ময়ো শ্বৰ্ট ব্ৰেক এটা লৈ হে আহিছো ভগৱান আৰু কি দেখা হৈ গ'ল আপোনালোকৰ বিয়াখন পতাই দিলো এতিয়া ইচ্ছা কৰিলে আপোনালোকে ডাঙৰৰ পৰা পইচা ল'ব আশীৰ্বাদ ল'ব পাৰে ডিমচুকিত দিম দা মই বুনাটো আজি বিয়া পতাও দেখিব পালো বল ছবি এটা নাচিলো ইয়াতে বলক চুৰ ধৰা পৰিলে মোৰ জিন্সটো তই চুৰ কৰিছ এইবোৰ আপুনি কি ক'ব আহিছে মই মিছা কৈছো যদি আপুনি তাকে সুধি লওক ইয়াত মোৰ পেণ্টটো পিন্ধি মত আছে বিয়া পাতি আছে আৰু মই চবফালে ঘূৰি মোৰ পেণ্টটো বিচাৰি লেংটা হৈ ঘূৰি আছো দাদা আপোনাৰ যে ধুতিখন কোনোবাই পিছফালৰ বাথৰুমৰ ওচৰত মেলি দিছিলে ইয়াত কুকুৰে হাগি থৈছে নেকি সেইকাৰণে দাগ লাগি আছে আপুনি সেইকাৰণে বিচাৰি পোৱা নাছিলে হেই মই কৈছিলো নহয় ধুতি আৰু জিন্স পেণ্ট এক্সচেঞ্জ কৰি ল'লে আৰু মই ইয়াত লেংটা ঘূৰি আছো আপোনাৰ দৰাটো আচলতে হাগুৰা হয় হয় দিয়ক আপোনালোকে ঠিকেই শুনিছে মই এটা বহুত ডাঙৰ হাগুৰা আৰু আপোনালোকক মই সঁচা কথাটো ক'বলৈ সাহসে কৰিব নোৱাৰিলো আপোনালোকৰ জোৱাই এটা হাগুৰা পিংকি মোক মাফ কৰি দিবা মই কেতিয়াও সাহসে নহ'লে তোমাক হেৰুৱাবলৈ সেইকাৰণে কিজানি মই তোমাক সঁচা কথা ক'ব নোৱাৰিলো এই প্ৰব্লেমটো মোৰ বহুত দিনৰে হয় মই বহুত লাজ পাওঁ মানুহে মোক যেতিয়া হাগুৰা বুলি কয় কিন্তু এইটো মই কৰিলেও বেমাৰ নহয় এইটো মই জন্মই হৈছো এনেকে মই কি কৰিম কোৱা আজি বিয়াৰ দিনটোতো মই ইমান লাজ পাবলগীয়া হ'ল তুমি মোক মাফ কৰিব পাৰিলে কৰি দিবা পিংকি মই তোমাক বহুত ভাল পাওঁ সঁচাকে কৈছো বহুত হৈ গ'ল আপোনালোকৰ বহুত শুনালে মোৰ মানুহজনক এতিয়া মোৰ কথা শুনক মোৰ হাজবেণ্ড হাগুৰাই হওক বা মুতুৰাই হওক তেখেত মোৰ নিজৰ হয় মই তেওঁৰ নিচিনা মৰমে অন্তৰ মানুহ এজন এইটো জীৱনত পালো এইটো মোৰ ভাগ্য হয় আৰু এটা কথা হাগুৰা হওক মুতুৰা হওক সকলোৰে এখন অন্তৰ নাথাকে জানো ইমান আঘাত দিব পাৰেনে আপোনালোকে আৰু আজি যদি এইখিনি কথা ওলাইছে মই আৰু এটা কথা ক'ব বিচাৰিছো যদি মোৰ হাজবেণ্ড হাগুৰা হয় তেনেহ'লেতো আপোনালোকে মোৰ সত্যটো জানিব লাগে হয় মই এজনী বহুত ডাঙৰ মুতুৰি হয় পাপা আপুনি আজি যে একো কথা নাই কোৱা আপুনিতো দেখি আহিছে মোৰ অৱস্থাটো আমি দুইটাই যেনেকুৱাই নহওঁ কিয় ইজনে সিজনক বহুত বেছি মৰম আৰু শ্ৰদ্ধা কৰোঁ গম পাইছে পিংকু পাৰিলে তুমিও মোক মাফ কৰি দিবা ময়ো তোমাক মোৰ সত্যটো ক'ব পৰা নাছিলোঁ পিংকি তুমি মোক মাফ খুজি মোক কিয় লাজ দিছা বাৰু আচলতে আমি ইজনে সিজনক ইমানেই বেছি ভাল পাওঁ যে আমি ইজনে সিজনক হেৰুৱাব পাৰোঁ বুলিয়ে এইখিনি কথা প্ৰকাশ কৰিব পৰা নাছিলোঁ দাদা আপুনি পাৰিলে মোক মাফ কৰি দিব মোৰো বহুত ডাঙৰ ভুল হৈ গ'ল মই ভবাই নাছিলোঁ আপোনালোকৰ আজি ইমান স্পেচিয়েল দিনটো মোৰ এটা জিন্সৰ চক্কৰত বেয়া হৈ যাব বুলি বাইদেউ মোক মাফ কৰি দিব
একো নাই তোমাৰ কাৰণে মোৰ ভালেই হ'ল তুমি মোক বহুত ডাঙৰ হেল্প এটা কৰি দিয়া ইমান দিনৰ পৰা মই মনত ৰাখি থোৱা কথাটো আজি তোমাৰ কাৰণে মই ক'বলগীয়া হ'ল থেংক ইউ ব'ল তেনেহ'লে এতিয়ানো কেলে ৰখি থাকিব লাগে চবেই মিলি এপাক নাচো আকৌ ফাৰ্ষ্ট তই লওঁ নেকি